হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এগ ৰ'ল। এয়া পিঁয়াজ কাটি লৈছোঁ, গাজৰ আৰু বন্ধাকবি কাটি লৈছোঁ মই ধুনীয়াকৈ। বন্ধাকবিখিনি অকণমান মই বইল কৰি লৈছোঁ যিহেতুকে ৰ'লত দিয়া হ'ব। এটা কণী লৈছোঁ আৰু মই আটাখিনি মাৰি থৈয়ে দিছোঁ। অকণমান টাইম হৈ গ'ল, মেৰিনেট হ'বলৈ ৰাখি দিছোঁ। ধুনীয়াকৈ এনেকৈ চফ্ট হৈ গৈছে। আৰু বন্ধাকবিখিনি মই অকণমান বইল কৰিয়ে লৈ লওঁ, কাৰণ মই আজিকালি সকলো চব্জিতে সাৰ যিহেতু, এনেকুৱাকৈ বইল কৰি মই ইহঁতক ভাজিলেও এনেকৈ দি দিওঁ। আৰু এই ছোৱালী স্কুলত যাব ওলাইছে, তাইক ভাতকেইটা মই খাবলৈ দি দিলোঁ। তাই ভাত খাই মেলি মোৰ মানে তাইৰ টিফিনটো হৈ যাব, যেনেকৈ ৰোল বনালে অকণমান টাইম লয় যিহেতু। আৰু এখন মই পাতি দিলোঁ, দি পেলাই গৰম হৈ গ'ল। ইয়াতে তেল অকণ দি দিলোঁ, তাই তেল বেছি খাব বেয়া পায়, সেয়েহে মই অকণমান তেলে দি বনাই দিম ইয়াতে চব্জিখিনি ৰোলৰ। তেল গৰম হৈ গ'ল। ইয়াতে মই গাজৰখিনি প্ৰথমতে ভাজি লৈ ল'ম, অকণমান মানে চফ্ট কৰি লৈ ল'ম। মোৰ গাজৰখিনি হৈ গ'ল, কালাৰো চেঞ্জ হৈ গ'ল গাজৰখিনি। ইয়াতে দি দিছোঁ পিঁয়াজখিনি অকণমান টাইম ভাজি ল'ম মই। গেছটো মিডিয়াম ফ্লেমতে ৰখা হৈছে। পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল, বন্ধাকবিখিনি দি দিলোঁ ইয়াতে। বন্ধাকবিখিনি দি পেলাইও মানে ধুনীয়াকৈ লৰাই দিলোঁ। বন্ধাকবিখিনি কিন্তু মই বেছি টাইম মানে বইল হ'ব দিয়া নাই, বইল হৈছে অকণমান টাইম দিছোঁ। উতলিবলৈ ধৰোঁতে মানে বন্ধাকবিখিনি মই মানে ছাইড কৰি লৈ পানীৰ পৰা ছাইড কৰি দি দিছিলোঁ। ইয়াতে নিমখ দিছোঁ, অকণমান হালধি গুড়ি দি দিলোঁ। ইয়াতে বেলেগ বস্তু দিয়া হোৱা নাই, যিহেতুকে টিফিনত দি দিম। নিমখ আৰু হালধিয়ে দি দিছোঁ। অকণমান পানী ছটিয়াই ঢাকনিখন মাৰি দিলোঁ আৰু মই ৰুটিখিনি বনাবলৈ লৈছোঁ। প্ৰথমতে বেলি ল'লোঁ, গোটেইখন মই বেলি লৈ ল'ম। বেলা মোৰ হৈ গ'ল, এয়া মই ভাজিবলৈ লৈছোঁ অকণ তেল দি পেলাই। আজি মই ননষ্টিকত বনোৱা নাই, আজি মই টেৱাতে বনালোঁ। আৰু কণীটোও মই ভাজি দি দিলোঁ। ইয়াতে চব্জিখিনি দি দিম ধুনীয়াকৈ। মই যিহেতুকে ৰাতিপুৱাৰ টাইমখিনি অকণমান দৌৰা দৌৰি হয়, সেয়েহে মই যিখিনি পাৰোঁ সেইখিনিয়ে ভিডিঅ'টো বনাই দিছোঁ দেই। ইয়াতে মই মেগীৰ চচ দি দিছোঁ। ইয়াতে মেগী মানে টমেট' চচ দি দিছোঁ। ৰ'লটো দিলে এনেকুৱাকৈ দিলেও খাব অলপ ভাল লাগে যিহেতু। আৰু মই এখন কাগজেৰে ইয়াতে ধুনীয়াকৈ ৰ'লটো বান্ধি দিলোঁ। আৰু মই এই এগ ৰ'লটো হৈ গ'ল। এটা ভেজ ৰ'ল দি দিম, তাৰ লগতে অকণমান তেল দি দিলোঁ। হৈ গ'ল। ইয়াতে মই চব্জিখিনি দি দিলোঁ, আকৌ ইয়াতে টমেট' চচ দি দিম। হৈ গ'ল, এইটোও বান্ধি দি দিলোঁ। গাড়ী আহি পালেহি, সেয়েহে মানে মই পেকিং দেখুওৱা নহ'ল। আপোনাৰ যদি মোৰ চেনেলত নতুন হয়, এটা ছাবস্ক্ৰাইব কৰিব, ভাল লাগিছে যদি লাইক এটা আৰু কমেণ্ট এটা কৰি দিব দেই। গাড়ী আহি পালে। আজিলৈ ভিডিঅ' ইমানেই আছিলে, সেয়া মই হৈ গ'ল। পটাপট মই তাক দি দিলোঁ, গাড়ী আহি পালে। বাই।